এতিয়াও মানে বাহিৰত ওলাই বিশ্বাস হোৱা নাই কি মই একচুয়ালি বাহিৰত আছো জেলৰ ভিতৰলৈ যায় আপোনাৰ যোনটো একদম বহুত বেসিক ৰাইট এজ এ হিউমেন বিং হেতুৱে শেষ হৈ যায় অখিল গগৈ জিকাই পেলাই অসমৰ ৰাইজেও এটা মেছেজ দিছে কি বাকি যিয়ে হওক কিন্তু তেওঁৰে জেলত থাকাটো ইট ইজ নট একসেপ্টেবল নমস্কাৰ আজি আমি ক্ৰছকেন্টৰ তৰফৰ পৰা অসমবাসীৰ হৈ দেৱাংগনা কলিতাক অভিনন্দন জনাইছোঁ বিপ্লৱী অভিনন্দন সম্প্ৰতি অসম ভাৰতবৰ্ষ আৰু কোনো ক্ষেত্ৰত আন্তৰ্জাতিক পৰ্যায়তো এটা চৰ্চিত নাম কা বিৰোধ কৰি ডিব্ৰুগড়ৰ এজনী সৰু ছোৱালীয়ে গৈ দিল্লীৰ বুকুত অসমৰ মানুহৰ সম্পৰ্কত এটা ধাৰণা দিলে যে আমাৰ সেই কনকলতা বা সেই সময়ত বীৰাংগনাৰ পাছৰ 70 বা 60 বছৰৰ পিছৰ প্ৰজন্মই শৰীৰতো যে সেই তেজ একে ধৰণে আছে সেই দেৱাংগনা কলিতাই প্ৰমাণ কৰিলে আমি অভিনন্দন জনাইছোঁ প্ৰথম কথা হ'ল আমি বৰ বেছি ভনিতা নালৈ নাযাওঁ প্ৰথম দেৱাংগনা কলিতাৰ বিষয়ে নতুনকৈ অসমীয়া মানুহক চিনাকি কৰি দিবলগীয়া নাই বিশেষ প্ৰথমেই মই আৰম্ভ কৰিব বিচাৰিছোঁ যে আজিৰ পৰা 4 দিন মানৰ পূৰ্বে চাগে দেৱাংগনাৰ জন্মদিনো পাৰ হৈ গৈছে 17 তাৰিখে কালি আছিলে বিলেটেড হেপি বাৰ্থডে মই অভিনন্দন জনাইছোঁ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ এতিয়া মই প্ৰথমে অসমৰ মানুহক বা দেৱাংগনাৰ মুখে জনাব বিচাৰিম দেৱাংগনাই ক'ব যে তিহাৰ জেলৰ সেই দিনবোৰৰ কথা সেই দিনবোৰৰ ভাল লগা বেয়া লগা সেই সময়বোৰৰ কথা দেৱাংগনাৰ মুখে প্ৰথমে মই জানিব বিচাৰিম প্ৰথমতে মই থেংক ইউ ক'বলৈ বিচাৰিছোঁ ধন্যবাদ ক'বলৈ বিচাৰিছোঁ অসমৰ ৰাইজক কি মোক ইমান সাপোৰ্ট দিছে ইমান ওভাৰৱেলমিং সাপোৰ্ট দিছে মই পঢ়া শুনাৰ কাৰণে অসমৰ পৰা বহুত বছৰৰ পৰা দূৰত আছিলোঁ কিয়কি মই দিল্লীত পঢ়ি আছিলোঁ মই লণ্ডনত পঢ়িছিলোঁ ইভেন এজ কনষ্টেণ্টলি অসমত কি চলি আছে কি সাপোৰ্ট দিব পাৰি কি সলিডাৰিটি দিব পাৰি এইবিলাক এংগেজমেণ্টছ আছিলে কিন্তু মই অসমত থকা নাছিলোঁ অসমৰ পলিটিক্সত ইমান এক্টিভ নাছিলোঁ মুভমেণ্টছত ইমান এক্টিভ নাছিলোঁ মোক তথাপিও মানুহে মোক ইমান প্ৰেম দিছে ইমান সাপোৰ্ট দিছিলে আৰু কিয়কি জেলৰ ভিতৰতো একো অসমীয়া বস্তু আহিবলৈ দিয়া নাছিলে কিতাপ হওক আৰ্টিকলছ হওক যিকোনো বস্তু অকল হিন্দী আৰু ইংলিছ তিহাৰ জেলত থকাৰ সময়ত কোনো অসমীয়া কিতাপ বা তেনেকৈ যাবলৈ চাউথ দিয়া নাছিল নেকি বাৰু মায়ে যদি মোক অসমীয়াত চিঠি লিখে সেইটোও আহিবলৈ দিয়া নাছিলে তেতিয়া অসমত কি চলি আছে কি সাপোৰ্ট হৈছে কেতিয়াবা কাৰণটো এইটো দিল্লীৰ জেল অসমীয়াত চিঠি আহিলে কোনে চেঞ্চৰ কৰিব কি অসমীয়াত আৰ্টিকেল আহিলে কোনে চেঞ্চৰ কৰিব আনকি আপোনাৰ মাৰ চিঠিখনো আপোনাক পঢ়িবলৈ দিয়া নাছিল নহয় জানো পঢ়িবলৈ দিয়া নাছিলে তেতিয়া মাৰ চিঠিখন মানে সিহঁতে বিধেল কৰি থৈ দিছিলে পঢ়িব দিয়া নাছিলে তাৰপিছত মায়ে ইংলিছত চিঠি লিখিব আৰম্ভ কৰিবলগীয়া হ'ল তেতিয়া সেইটোতো আপুনি ধৰক সপ্তাহত এদিন নে কিমান দিনৰ মূৰত এটা ভিডিঅ' কল কৰিব পাৰে ঘৰলৈ সেই সময়ত আপুনি কিহৰ কথা পাতিছিলে মাৰ লগত তেতিয়াও আৰম্ভণিত কৈছিলে কি নাই হিন্দী মে বাত কৰো হমে সমझ में नहीं आएगा आप क्या बोल रहे हो কিন্তু তথাপিও হেতু আমি আছিলো আৰু নৰ্থ ইষ্টৰ বহুত বেলেগ ইনমেটছ আছে কৈছে আমাৰ ঘৰৰ মানুহে নাজানে আমি আমাৰ ভাষাতে কথা পাতিম তাৰপিছত ফাইনালি হেতু ইহঁতে এলাউ কৰিছিলে কি আমি অসমীয়া দেউতাৰ লগত মই বিচাৰিম যে কি পৰিস্থিতিত আপুনি গ্ৰেপ্তাৰ হৈছিল দিল্লী সেই দিনবোৰলৈ ঘূৰি যাব বিচাৰিছোঁ মই আচলতে কিয়কি মই এমফিল কৰি আছিলোঁ আৰু মোৰ এমফিল ৰিচাৰ্চ অসমৰ ওপৰতে আমাৰ অসমৰ টি প্লান্টেশ্যনছত উইমেন ৱৰ্কাৰ্ছৰ হিষ্ট্ৰী অফ ষ্ট্ৰাগলৰ ওপৰত মোৰ এমফিলটো তেতিয়া মাৰ্চ মানত লকডাউনৰ অলপ আগতে এইটো আছিলে কি মই ঘৰলৈ যাম মই ফিল্ড ৱৰ্ক শেষ কৰিম তেতিয়াই লকডাউন হৈ গ'ল আৰু লকডাউনৰ 1.5 মাহিনা মানে 1.5 months পিছতে বেচিকেলি ঘৰৰ পৰাই এৰেষ্ট হৈছিলে আৰু এৰেষ্টৰ পিছৰ কথাবিলাকতো আপোনালোকে হ'বলৈ জানে কি প্ৰথমতে এটা কেছত এৰেষ্ট হৈছিলোঁ তেতিয়া মেজিষ্ট্ৰেট জাজে ক'লে ইট ইজ জাষ্ট এ কেছ অফ পিচফুল প্ৰটেষ্ট তথাপিও তাৰপিছত সেইটোত বেল পাওঁতে কোৰ্টৰ পৰাই বেলেগ এটা এৰেষ্ট কৰি ল'লে আৰু অলপ ডাঙৰ কেছত তাৰপিছত তাতেও যেতিয়া বেল মানে কেছৰ পিছত কেছ এৰেষ্টে হৈ গৈ আছিলে তাৰপিছত যেতিয়া বাকী চব কেছত বেল পাই গ'লোঁ তেতিয়া সেই UAPA যোনটো এটা ষ্ট্ৰিঞ্জেণ্ট এক্ট য'ত তোমাৰ বেল ইজ এন এক্সেপশ্যন এতিয়াও মানে বাহিৰত ওলাই বিশ্বাস হোৱা নাই কি মই একচুৱেলি বাহিৰত আছোঁ কিয়কি বহু হাজাৰ মানুহে কা বিৰোধ কৰিছিলে সেই সময়ত বহু হাজাৰ সহস্ৰাধিক মানুহে
অসমৰ পৰা ভাৰতবৰ্ষত দিল্লী উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ পৰা আদি গোটেই ভাৰতবৰ্ষত কৰিছিল আনকি লণ্ডনত থকা অসমীয়া মানুহে এবাৰ ভাৰতীয় মানুহ বিৰোধ কৰিছিলে কিন্তু কি কাৰণে আপোনাক আৰু সেই লগৰ তিনি দুগৰাকী সহযোগী কি কাৰণে গ্ৰেপ্তাৰ কৰিলে তেওঁলোকে কিয় লক্ষ্য কৰি ল'লে তেওঁলোকে এইটোতো কিয় কি কেছ সাবজুডিস সেইকাৰণে কেছৰ বিষয়ে মই ইমান ক'ব নোৱাৰো এইটো কিয় আমি এৰেষ্ট কৰিছিলে সেইকাৰণে কিন্তু এইটো আছিলে কি আমি আমাৰ মানে দিল্লীত যোনবিলাক প্ৰটেষ্ট হৈছিলে তাৰে পাৰ্টিচিপেশ্যনত লৈ পেলাই এক হিচাপে আইডেন্টিফাই কৰিছিলে কি কোন কোন বেলেগ বেলেগ ষ্টুডেণ্টছক আমি এৰেষ্ট কৰিব পাৰোঁ কোন কোন আৰু যোনটো আমাৰ কেছ তাতে বহুত মুছলিম এক্টিভিষ্ট আমাৰ কাৰণে ভাবুকি হ'ব পাৰে কোন আমাৰ কাৰণে থ্ৰেট কোনে ভাবুকি কৰিব কোনে এই তাৰ বিৰুদ্ধে সংঘবদ্ধকে মানুহ উলিয়াই দিব পাৰে তেওঁলোকে লক্ষ্য কৰিছিল আচ্ছা মই বিচাৰিম এতিয়া যে যেতিয়া আপুনি তিহাৰ জেলত সোমাল তিহাৰ জেলৰ অভিজ্ঞতা ভাল আৰু বেয়া এটা অভিজ্ঞতা আপুনি আমাৰ অসমৰ মানুহক কওকচোন আপুনি এবছৰ থাকি সেইটোৱে মানে জেল কাটা বহুত দিগদাৰী কাম ইজি নহয় আৰু ইটছ মানে কিয় আপুনি যেতিয়া জেলৰ ভিতৰলৈ যায় আপোনাৰ যোনটো একদম বহুত বেচিক ৰাইট এজ এ হিউমেন বিং সেইটোৱে শেষ হৈ যায় যদিও মই আণ্ডাৰ ট্ৰায়েল হয় মোৰ ট্ৰায়েল চলিব তেতিয়া মোক কোৰ্টে ক'ব কি মই এম আই একচুৱেলি গিল্টি অৰ এম আই নট কিন্তু সেই প্ৰচেছ ইটছেল্ফ ইজ আ ভেৰি লং এণ্ড পানিছিং প্ৰচেছ কি আৰু মই জেলৰ মই নিজেও জেল খাইছিলো মানে পেপাৰ লিখাৰ কাৰণে তথাপি মানে তিহাৰৰ এটা কথা ওলাইছিলে যে আপুনি কিবা আৰ্ট শিকাইছিলে কিছুমান ল'ৰা ছোৱালীক সেই সময়ত তাতে থাকোঁ সেই কথাটো অকণমান জানিব বিচাৰিছোঁ এইটো আছিলে আৰু সেইটোৱে ক'ব খুজিছে কি প্ৰথমতে এটাটো হ'ল কি আপুনি জেল কাটে আৰু এটা হৈছে কৰোণাৰ টাইমত জেল কটা তেতিয়া আৰম্ভণিতে যেতিয়া গৈছিলোঁ এটা আইচলেশ্যন চেলত য'ত আপুনি 1 মিনিটৰ কাৰণেও বাহিৰলৈ আহিব নোৱাৰে 14 ডেজ বন্ধ কৰি ৰাখিছিলে যোনটো মেণ্টেলি বহুত এটা ট্ৰমেটিক প্ৰচেছ আছিলে তাৰপিছত বাহিৰলৈ ওলাই আহি তাৰপিছত বেলেগ প্ৰিজনাৰ্ছকো লগ কৰি আৰু আমি একেলগে আছিলোঁ নাতাশা মই আৰু গুলফিছা তেতিয়া লাহে লাহে চিটুৱেশ্যনটোলৈ এডজাষ্ট কৰিলোঁ আৰু তাৰপিছত এইটো হ'ল কি আমাৰ বাহিৰত যোনবিলাক মানে ষ্ট্ৰাগলছ আছিলে সেইবিলাক ষ্ট্ৰাগলছ ভিতৰতো সেইবিলাক কুৱেশ্যনছ ভিতৰতো ইমানেই মানে ইম্পৰ্টেণ্ট হয় কি যেনেকৈ আমাক বাচ্চাৰ ৱাৰ্ডত থৈছিলে তেতিয়া জেলত যোনবিলাক বাচ্চা আছে সিহঁতৰ পঢ়া শুনাৰ কথা সিহঁতে ড্ৰয়িং কৰিবলৈ লিখিবলৈ পেন পেঞ্চিল সিহঁতৰ আছেনে নাই সৰু সৰু বাচ্চাবিলাকৰ ওচৰত ডাইপাৰ আছেনে নাই তাৰপিছত কৰোণাৰ টাইমত আমাৰ চব কল চল যে মা দেউতাৰ লগতো মই 2 মাহ পিছতহে 2-3 মাহ পিছত মা দেউতাৰ মুখ দেখিছিলোঁ কিয় কি মুলাকাত বন্ধ হৈ আছিলে ফোন কলো বহুত কম হৈছিলে তাৰপিছত ফাইনেলি মুলাকাত আৰম্ভ হ'ল তেতিয়া মা দেউতাৰ মুখ দেখিছিলোঁ বা সৰু সৰু আৰু জেলত বহুত সৰু সৰু কথা মেটাৰ কৰে ন আৰু যোনটো এনেও দিল্লীত থাকিলে আপুনি ঘৰৰ পৰা এটা ডিষ্টেঞ্চ ফিল কৰিছিলে কিন্তু জেলৰ ভিতৰত সেই ডিষ্টেঞ্চটো আৰু বহুত বেছি ফিল কৰিছে সৰু সৰু কথা কি জেলত মানে মই মাছ মাংস খাই খুব ভাল পাওঁ কিন্তু জেলত সদায় ভেজিটেৰিয়ান খানা তেতিয়া আপুনি সেইটো সৰু কথা কিন্তু ইট ইজ একচুৱেলি এ ফিলিং অফ লছ অফ ইয়ৰ আইডেণ্টিটি কিয় মই এইটো কিয় নাই মোৰ ওচৰত এইটো এক্সেছ পুৰা ভেজ মই এটা কথা বিচাৰিম যে তিহাৰ জেলত এতিয়া ধৰক তিহাৰ জেলত এনেকুৱা কিমান প্ৰিজনাৰ বা তেনেকুৱা কোনোবা বন্দী হৈ আছে বিনা দোষত বা লঘু দোষত গুৰু শাস্তি বুলি কওঁ আমি যিটো তেনেকে কি আপুনি কিমান মানুহ চকুত পৰিছে তেনেকে বহুত মানুহ মধ্যত হিউমেন ৰাইটছ ভায়োলেট হৈছে তেনেকে বন্দী হৈ আছে বা তেনেকে আছে নেকি বা আপোনাৰ চকুত পৰিছে নেকি কিয় কি এটাটো হয় আমাৰ ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটো এনেকুৱা কিয় যোনবিলাক মানুহে নিজক ফাইনেলি জেলত বহুত বহুত বছৰ কাটে সেইবিলাকে মানুহ হয় যাৰ ওচৰত এণ্ড স্পেচিয়েলি ফৰ উইমেন যাৰ ওচৰত লিগেল ৰিপ্ৰেজেণ্টেশ্যন নাথাকে সিহঁতে গভৰ্ণমেণ্ট লিগেল এইড চিষ্টেমটো ইউজ কৰিব লাগে য'ত বহুত লম্বা প্ৰচেছ চিষ্টেমটো বহুত অভাৰবাৰ্ডেন তেতিয়া এটাটো আছে বাকী যোন পলিটিকেল প্ৰিজনাৰ্ছ বন্ধ হৈ আছে সেইটোতো এটা আমি সেইটো কথাও আমি চবে পাতোঁ কিন্তু যোন প্ৰিজনৰ ভিতৰত সৰু সৰু কোনোবাই যদি 5,000 ৰুপিজৰ থেফ্ট মানে চুৰি কৰিছে আৰু তাৰপিছত তাৰে পানিছমেণ্টে 2 মাহৰ আৰু আপুনি 8 মাহলৈকে এতিয়ালৈকে জেলত আছে বা কাৰোবাৰ বেইলো হৈ গৈছে সৰু বাচ্চা আছে বেইল হৈ গৈছে তাৰপিছত চিয়ৰিটি দিব নোৱাৰে দিল্লীত কোনোবা চিয়ৰিটি নাই তেতিয়া এতিয়ালৈকে জেলত আছে মইতো ওলাই আহিলোঁ 2 দিনৰ পিছত মোৰ চিয়ৰিটিও আছিলে মোৰ ওলাব নোৱাৰা কাৰণ বেলেগ আছিলে কিন্তু জেলত আৰু মানুহৰ লগত কথা পাতি এনেকুৱাই লাগে কি যোন যাৰ লং ট্ৰায়েল চলি আছে তাৰে অলমষ্ট লাইক 80% মান মানুহ আৰু একচুৱেলি লাইক মাৰ্ডাৰ কৰি অহা নাই চুৰি কৰি অহা নাই তেনেকুৱা তেতিয়া সেইটো মানে লাৰ্ণিং এক্সপিৰিয়েঞ্চ মই দুটা বেলেগ প্ৰসংগলৈ যাওঁ সময় যিহেতু আপোনাৰো কম এটা হ'ল যে NRC ইতিমধ্যে অসমত NRC 71 মানে ভিত্তিবৰ্ষ হিচাপে লৈ 25 মাৰ্চত NRC প্ৰস্তুত হৈছিলে কেন্দ্ৰীয় চৰকাৰে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত 16 কোটি টকা ব্যয় হ'ল
তাৰপিছত NRC কামটো দেখা নামাৰিলে NRC এক নামাৰিল কিন্তু NRCত প্ৰথম হেৰিতে 40 লাখ মানুহ যেতিয়া তাত চিনাক্ত হৈছিলে মানে NRCত নাম অন্তৰ্ভুক্ত হোৱা নাছিলে তাৰ ভাৰতীয় মানুহ আছিলে খিলঞ্জীয়া মানুহ আছিলে কিন্তু সেই সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী ক'লে যে গোটেই ভাৰত মানে অসমৰ NRC সাকসেছ হৈছে গোটেই ভাৰতবৰ্ষতে NRC আমি প্ৰস্তুত কৰিছো লগে লগে গোটেই ভাৰতবৰ্ষত বিহাৰৰ পৰা আদি কৰি বিভিন্ন ঠাইত মানুহৰ মাজত এটা সাংঘাতিক ৰিয়েকশ্যন হ'ল কৈছে যে বিহাৰৰ বহুত ভূমিপুত্ৰ বিহাৰৰ বহুত জনগোষ্ঠীয় জনজাতীয় মানুহৰ মানে তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেট নাই তেওঁলোকৰ মাটি পট্টা নাই তেনেকৈ ধৰণৰ তেওঁলোক আছে তো তেওঁলোকে অপ'জ কৰিলে লগে লগে কেন্দ্ৰীয় চৰকাৰে ক'লে যে আমাৰ NRC দৰকাৰ নাই আমি NRC প্ৰস্তুত কৰাৰ কথা ভবাই নাই এতিয়া কিন্তু অসমত NRCক লৈ পেলাই এটা ৰাজনীতি আৰম্ভ হ'বলৈ গৈ আছে যে ৭১ NRCখন য'ত সফল নহ'ল সেই মুহূৰ্তত ক'বলগীয়া যে ৫১ চনত ভিত্তিমূলক NRC হ'ব লাগে আৰু সমান্তৰালভাৱে মেৰু বিভাজনৰ ৰাজনীতি আৰম্ভ হৈছে এই সম্পৰ্কত আপোনাৰ ধাৰণাটো কি বা আপোনাৰ এই সম্পৰ্কত কেনেকুৱা ধৰণৰ ধাৰণা এতিয়া আচলমতে কিয়কি জেলত আমি নিউজ পেপাৰ্ছ নাপাইছিলোঁ আৰু অসমৰ ওপৰত বহুত আপুনি জানে নেশ্যনেল নিউজ পেপাৰত বহুত কম নিউজ আহে অখিল গগৈ যেতিয়া বেল ডিনাই হৈছিলে দেউতাই মোক খবৰ দিছিলে নিউজত মই পঢ়া নাছিলোঁ এতিয়া একদম বহুত লেটেষ্ট ডেভেলপমেণ্ট যোনটো হয় সেইটোৰ বিষয়ে মই এতিয়া ইমান আপ টু ডেট নহয় আৰু মই সেইটোৰ বিষয়ে ইমান মানে এতিয়া 24 আৱাৰ্ছৰ বাহিৰতে আপুনি যিটো কাৰণে গৈ আপুনি আজি এবছৰ তিহাৰৰ জেলত থাকিলে একেটা বিষয়ে কাৰ বিৰুদ্ধে অখিল গগৈ আজিও জেলত আছে আৰু অখিল গগৈ জেলৰ পৰাই এটা মানে ভাৰতীয় গণতন্ত্ৰৰ কাৰণে এটা ভাল বুলি কওঁ যে বা ভাৰতীয় অসমীয়া মানুহৰ এটা মানে মানে সচেতনতাৰ বাবে হওক অখিল গগৈ সংসদীয় ৰাজনীতিত পদাৰ্পণ কৰি প্ৰথমবাৰৰ বাবে তেওঁ বিধায়ক হিচাপে জয়ী হৈ আহিলে তেওঁ এতিয়া এজন সন্মানীয় বিধায়ক কিন্তু তথাপি তেওঁ আজি দেখোন তেওঁ কাৰাবন্দী হৈ আছে অখিল গগৈ মানে আপোনালোক ওলাই আহিলে কিন্তু অখিল গগৈ এতিয়াও কাৰাবন্দী হৈ আছে আদালতত তেওঁ অধিবক্তাই চেষ্টা চলাইছে কিন্তু বিভিন্ন ধৰণৰ হয়তো মানে অভিযোগ আছে যে ৰাজ্য চৰকাৰে হওক বা বিভিন্ন পক্ষৰ বিভিন্ন কাৰণে তেওঁ যেন দীঘলীয়া সময়ৰ কাৰণে বন্দী কৰি ৰাখিব বিচাৰিছে মাজতে তেওঁলোকৰ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলিছে তেওঁ মানসিক ৰোগী কিবা কিবি ধৰণৰ অপপ্ৰচাৰ চলিছে যিটো আচলতে অত্যন্ত গৰ্হিত কাম এই অখিল গগৈৰ সম্পৰ্কত আপুনি কি ভাবে নাই সেইটোৱে কি যোনটো UAPA যোনটো অখিল গগৈৰ ওপৰতো আছে এতিয়া এনেকুৱা ধৰণৰ এটা ভেৰি ষ্ট্ৰিঞ্জেণ্ট এক্ট আৰু আচলমতে নৰ্থ ইষ্ট আৰু অসমৰ UAPA হওক AFSPA হওক এনেকুৱা ধৰণৰ ড্ৰেকনিয়ান এক্টছ এপ্লাই কৰা এটা হিষ্ট্ৰী আছে এইটো মানে অসমৰ বা নৰ্থ ইষ্টৰ কণ্টেক্সত এইটো কিবা নতুন বস্তু নহয় বহুত বছৰৰ পৰা এনেকুৱা ধৰণৰ ৰিপ্ৰেশ্যন চলি আছে আৰু সেই ৰিপ্ৰেশ্যনৰ এটা কণ্টিনিউটিতে অখিল গগৈ বা কা মুভমেণ্টত তেওঁৰ লগত আৰু বেলেগ এক্টিভিষ্টো বহুত এৰেষ্ট হৈছিলে এতিয়া সেই কণ্টিনিউটিতে এই ৰিপ্ৰেশ্যনটো হৈছিলে মুভমেণ্টৰ ওপৰতো আৰু তেওঁৰ ওপৰতো আৰু এক হিচাপে ইলেকশ্যনৰ যেতিয়া তেওঁ যোনটো কনষ্টিটুৱেঞ্চিৰ পৰা ইলেকশ্যন ফাইট কৰিছিলে বাকী যিয়ে ৰিজাল্ট নহওক তেওঁক জিকাই পেলাই অসমৰ ৰাইজেও এটা মেছেজ দিছে কি বাকী যিয়ে হওক কিন্তু তেওঁৰ এই জেলত থকাটো ইট ইজ নট একচেপ্টেবল ফৰ আছ মই ভাবো যে সৰ্বভাৰতীয় মানে মঞ্চত যেটা আপোনাৰ এটা পৰিস্থিতি হৈছে সৰ্বভাৰতীয় বিশেষকৈ ধৰক এতিয়া মই যে সৰ্বভাৰতীয় সংবাদ মাধ্যম যিটো সংবাদ মাধ্যম অন্তত NTS প্ৰতিষ্ঠান বিৰোধী যিটো সংবাদ মাধ্যম ৰাইজ অফ পিপুলছ ভইচ বুলি কোৱা হয় যিবোৰ সকলো নহয় নিৰ্দিষ্ট সেই সংবাদ মাধ্যমৰ লগত আপোনাৰ এটা সম্পৰ্ক গঢ় লৈছে এই ক্ষেত্ৰত অখিল গগৈ বা অসমত এই গোটেই NRC কালৈ যিটো ৰাজনীতি হৈছে এই সময়ত আপুনি ভৱিষ্যতে কিবা পৰিকল্পনা আছে যে অসমৰ বস্তুটো অসমৰ অখিল গগৈ অসমক লৈ NRC ৰাজনীতি অসমৰ কা সম্পৰ্কত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা মুভমেণ্ট কৰা বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিষয়টো লৈ যোৱাৰ কাৰণে আপোনাৰ পৰিকল্পনা আছে নেকি মই এইটোৱে ক'ব খুজিছোঁ কি মুভমেণ্টটো বহুত ৰিপ্ৰেশ্যন নেশ্যনেল লেভেলত হওক ইয়াতে অসমত যি আমি দেখিছোঁ মুভমেণ্টটোৰ বহুত ৰিপ্ৰেশ্যন হৈছে কিন্তু এইটো নহয় কি মুভমেণ্টটো শেষ হৈ গৈছে আৰু এই কুৱেশ্যনটো আৰু এই মুভমেণ্টটো ইম্পৰ্টেণ্ট আছিলে কিয়কি এইটোৱে বহুত কুৱেশ্যন ৰেইজ কৰিছিলে এবাউট দ্য কুৱেশ্যন অফ পলিটিকেল চিটিজেন কোন হয় কোন নহয় আৰু এজ এ চিটিজেন আমাৰ কি ৰাইটছ থাকিব লাগে ৱেডাৰ ইট ইজ দ্য কুৱেশ্যন অফ মাইনৰিটি ৰাইটছ ইণ্ডিজিনাছ ৰাইটছ ট্ৰাইবেল ৰাইটছ বহুত মানে ডেমক্ৰেচিৰ ভিতৰত চিটিজেনশ্বিপৰ কুৱেশ্যনটো কেনেকৈ বেলেগ কনষ্টিটুৱেঞ্চি বেলেগ মানুহৰ কাৰণে কেনেকৈ সেইটো মেনিফেষ্ট কৰে সেইটোৰ ওপৰত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ ৰেইজ কৰিছিলে আৰু অসমতো CAA মুভমেণ্টৰ ওপৰত এটা যোনটো আমি কওঁ কি ইউনিটি ইন ষ্ট্ৰাগল মানে অসমত বেলেগ ছেকশ্যনছ বেলেগ আইডেণ্টিটিৰ মানুহে একেলগে আহিছিলে আৰু CAA মুভমেণ্টটো একচুৱেলি নৰ্থ ইষ্টৰ মানে অল ইণ্ডিয়া লেভেলতো ডিচেম্বৰ 2019ত আৰম্ভ হৈছিলে কিন্তু CAA মুভমেণ্টটো নৰ্থ ইষ্টতো আৰু বহুত আগৰ পৰাই এটা হিষ্ট্ৰী আছে তাৰে মানে যে CAA কিছুমান যোনবিলাক এক্সেপশ্যনছ কৰা গৈছিলে কি আচ্ছা এইটো চিডিউল নাহিব ইয়াৰে মানুহবিলাক নাহিব সেইবিলাক সেই মুভমেণ্টৰ কাৰণেহে আৰু সেইটোৰ থ্ৰু দিও যোনটো সেই ইউনিটি ইন ষ্ট্ৰাগল হৈছিলে সেইটোকো গভৰ্ণমেণ্টে বেলেগ ধৰণে ব্ৰেক কৰিবলৈ
ট্ৰাই কৰিছিলে কিন্তু এইটো শেষ হোৱা নাই আৰু মোৰ খালি মানে 2 দিন হৈছে জেলৰ পৰা বাহিৰত ওলাই অহা কিন্তু আপুনি ধৰক জেলৰ ভিতৰত এবছৰ থাকোঁতে আপোনাৰ নিজে আপুনি জেল কাৰাগাৰৰ ভিতৰত থাকোঁতে আপোনাৰ নিজা কিছুমান পৰিকল্পনা কৰি থৈছে যে আপুনিতো আৰু অনন্তকাল সোমাই থ'ব কাকো উঠিব নোৱাৰে সোমাই থ'ব কোনেও কাকো অনন্তকাল কেতিয়াও সোমাই থ'ব নোৱাৰে এদিন মুক্ত হ'বই আপুনি কিন্তু ঘটনা হৈছে কি আপুনি জেলত থাকোঁতে আপোনাৰ পৰিকল্পনা নিশ্চয় আছিল যে আপুনি মুক্তি পোৱাৰ পিছত যেহেতু ইতিমধ্যে হ'ল এখন আইনত পৰিণত কৰিলে তেওঁলোকে এতিয়া যিকোনো মুহূৰ্তত হয়তো এটা ৰাজনৈতিক উদ্দেশ্য লৈ পেলাই তেওঁলোকে এখন প্ৰণয়ন কৰিবলৈ চেষ্টা চলাব এতিয়া আপোনাৰ ভূমিকা কি হ'ব এতিয়া পৰৱৰ্তী সময়ত এতিয়া আপুনি সম্পৰ্কত কি ধৰণে আপোনালোকে বা আপোনাৰ সহযোগী আপোনাৰ সতীৰ্থ আপোনাৰ সহযোদ্ধা আপোনাৰ যিসকল আছে আপোনালোকৰ মানে যিসকল আছে তেওঁলোকে এতিয়া কেনেকুৱা ধৰণে ভাবিছে বা সকলো কথা ক'ব নোৱাৰে মোক মই জানো কিছুমান কথা আৰু আপুনি আগ্ৰহ কৰি পেলাই মোৰ কেতিয়াও যিকোনো মুভমেণ্ট হওক যিকোনো আন্দোলন হওক অকলে মই কি কৰিম সেনেকৈ মই কেতিয়াও ভাবা নাই তেতিয়া সেইটোৱে হ'ব কি ইয়াতেও যোনবিলাক মোৰ কমৰেডছ আছে যোনবিলাক অৰ্গেনাইজেশ্যনছ আৰু বাকী মুভমেণ্টছ আছে সিহঁতৰ লগত কথা পাতি যদি বেল কণ্ডিশ্যনে এলাউ কৰে তেতিয়া কেতিয়াবা অসমলৈ আহি পেলাইও তাতে ৰাইজৰ আৰু বাকী বেলেগ বেলেগ সংগঠনে যোনে আমাক কিমান ছাপোৰ্ট দিছিলে কথা পাতি আগৰ মুভমেণ্টৰ কি ডিৰেকশ্যন হ'ব ক'লৈ যাব সেইবিলাক কালেক্টিভলি একেলগে মিলি পেলাই ডিছকাশ্যন কৰিয়ে হ'ব সেইটো মই যদি কওঁ কি মই এইটো কৰিম সেইটো আই থিংক উড বি আনফেয়াৰ আৰু মই এনেও আৰু আপুনি যেতিয়া জেলত থাকে আপোনাৰ এক্সেছ টু ইনফৰমেশ্যন বহুত লিমিটেড হয় তেতিয়া মানে এইটো এতিয়া লাহে লাহে বাহিৰলৈ আহি লাহে লাহে মানুহৰ লগত লগ কৰি কথা পাতি সেনেকৈ আগৰ ডিৰেকশ্যনটো তাৰমানে সংগ্ৰাম স্তব্ধ নহয় সংগ্ৰাম চলিব আগবাঢ়ি যাব নহয় জানো হয়তো আপোনাৰ সহযোদ্ধা সলনি হ'ব পাৰে কিছু নতুন আহিব কিছু পুৰণা থাকিব নতুনকৈ যোগ হ'ব গতিকে আৰম্ভ হ'ব কিন্তু আপুনি অসমলৈ অহাৰ কথা আছেনে এতিয়া মোৰ বেল কণ্ডিশ্যনত ৰাইট নাওতো মই দিল্লী আই থিংক নেক্সট উইকলৈকেতো ডেফিনেটলি এৰিব নোৱাৰোঁ তাৰ আগতো 23 জুনত মেজিষ্ট্ৰেট মানে MM কোৰ্টে আৰু এটা অৰ্ডাৰ দিব কি মই দিল্লী এৰিব পাৰোঁ এতিয়া নে নোৱাৰোঁ তাৰপিছত আৰু মা দেউতাকো এতিয়ালৈকে লগ কৰা নাই এতিয়া সেই আফটাৰ ডেট জাজমেণ্টে মা দেউতা দিল্লীলৈ আহিব নে মই অসমলৈ যাম সেইটো আৰু এনেও মোৰ MPhil ৰিচাৰ্চো অসমৰ ওপৰত যেতিয়া মই MPhilটো ডিচেম্বৰত ছাবমিট কৰিব লাগিব তেতিয়া মই এট ছাম পইণ্ট অফ টাইম কোৰ্টৰ অৰ্ডাৰ লৈয়ে হওক বা যেনেকৈ হওক অসমলৈ আহিব লাগিব মোৰ পঢ়া শুনা আৰু মোৰ গৱেষণা শেষ কৰিব লাগিব এতিয়া মই এটা কথা সুধিম যে আমাৰ আন্দোলনৰ বহুতেই উকিল গগৈ বিধায়ক হ'ল লুৰিণজ্যোতি গগৈ হয়তো এটা দল খুলিলে যদিও তেওঁ পৰাজিত হ'লেও এটা খেলিছে নিৰ্বাচন খেলিলে অজিত কুমাৰ ভূঞাও আন্দোলনৰ পৰা ৰাজ্যসভাৰ সাংসদলৈ নিৰ্বাচিত হ'ল আপোনাৰ ভৱিষ্যতৰ কেনেকুৱা কিবা মনত আহেনে বা কোনোবাই কৈছে নেকি যে ৰাজনীতি কৰিব লাগে বা অসমলৈ আহা বা অসমলৈ আহ যে আমি ইয়াৰ পৰা ইলেকশ্যন খেলা তেনেকুৱা কিবা কোনোবাই প্ৰপ'জেল দিছেনে বা নিজা কিবা মনত আছেনে কিবা এতিয়াতো বাছ 48 আৱাৰ্ছ হৈছে ওলাই অহা তেতিয়া এইবিলাক প্ৰশ্নৰ কথা দিজ আৰ অল অপেন কুৱেশ্যনছ সেইবিলাকৰ কথা ভাবা নাই আৰু বাকী এতিয়া যেতিয়া আহিম অসমলৈ আৰু লগ কৰি মানুহক তেতিয়াহে এইবিলাক কথা ভাবা যাব লাহে লাহে ভাবা যাব কিন্তু এইটো হয় কি অসমৰ কণ্টেক্সটত যোনটো আমি ৰিচেণ্ট ইলেকশ্যনত দেখিছিলোঁ কি এতিয়া যোনটো গভৰ্ণমেণ্ট হয় সিহঁতে প্ৰত্যেক সব বস্তুত মানে ইউনিফৰ্ম বনাব খুজিছে তেতিয়া আমাৰ কনষ্টিটিউচনেল ষ্ট্ৰাকচাৰত যোনটো এটা ফেডাৰেলিজমৰ মডেল আছে য'ত ৰিজনেল গভৰ্ণমেণ্টছ ৰিজনেল পাৰ্টিজৰ এটা পাৱাৰ আছিলে সেই বস্তুটো পুৰা ডাইলিউট কৰিবলৈ এটা এটেম্প্ট আছে তেতিয়া মানে স্পেচিয়েলি অসমৰ নিচিনা কণ্টেক্সটত পাৰ্লিমেণ্টাৰী পলিটিক্স আৰু চেণ্টাৰ ষ্টেট টেনশ্যনছ সেইবিলাকৰ মানে আই গেছ ডায়েৰিয়াত যোনটো মুভমেণ্টৰ পৰা ওলাই পেলাই এতিয়া আমি দেখিছিলোঁ অসম ইলেকশ্যনত যি হৈছিলে যোন পাৰ্টিজ ওলাইছিলে সেইটো কণ্টেক্সটত চাব লাগিব এইবিলাক মানে এতিয়া হয় তেওঁলোকে চেষ্টা কৰিছে গোটেই মানে ৰিজনেল ফ'ৰ্চ বনোৱা কিন্তু এটা কথা মই কৈ থওঁ যে ভাবোঁ এইটো সুখৰ কথাই যে ভাৰতবৰ্ষত লাহে লাহে গোটেই ৰাজ্যবোৰত আপুনি মহাৰাষ্ট্ৰ দিল্লীৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন ৰাষ্ট্ৰত চাওক আনকি মানে ৰাজ্যত চাওক আপুনি পশ্চিমবংগলৈকে আঞ্চলিক দলবিলাকে গ্ৰ' কৰিছে এই গোটেই আঞ্চলিক দলবিলাকে কিন্তু কাৰ বিৰোধিতা কৰি আহিছে বিৰোধ কৰিছে NRC বিৰোধ কৰিছে আৰু সেই দলবোৰেই আনকি ত্ৰিপুৰা আৰু মেঘালয়তো এতিয়া মানে লাহেকৈ ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে বিজেপিৰ ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে আঞ্চলিক দলে বা আঞ্চলিক শক্তিবিলাকে মূৰ দাঙি উঠিছে আৰু সকলোৱে কিন্তু ইছ্যুটো সকলো এটা খিলঞ্জীয়া মানুহবিলাক বা আমাৰ মানুহে ভয় খাইছে যে আমাকেই সংস্থাপন নাই আমাৰে চাকৰি বাকৰি নাই আৰু মানুহ আনি পেলাই ক'ত ৰাখিব এই ভয়টো সোমাইছে আমাৰ শুভেচ্ছা থাকিল ভৱিষ্যতৰ দিনবোৰত অসম আৰু অসমীয়া মানুহখিনিক লগত লৈ পেলাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত একেধৰণে যাতে সংগ্ৰামখন আগবঢ়াই আপুনি নিব পাৰে ধন্যবাদ
আপোনাৰ আপুনি অসমৰ মানুহক কিবা কৰিব বিচাৰিব নেকি অসমৰ মানুহৰ কিবা কৰিব বিচাৰিব নেকি অসমৰ মানুহক কিবা কৰিব বিচাৰিব নেকি শেষত অসমৰ মানুহক কিবা কৰিব বিচাৰিব নেকি যোনটো মই আৰম্ভণিতে কৈছিলো যি কথাটো কি আই এম ভেৰি ভেৰি থেংকফুল বহুত ডাঙৰ ধন্যবাদ মোক যিমান সাপোৰ্ট দেখাইছিলে জেলত মানে তিহাৰ জেল কাটা বহুত মানে ডিফিকাল্ট কাম আছিলে আৰু যোন দিনত বহুত এনেকুৱা ন মন বেয়া হৈ গৈছিলে লাগিছিলে আৰু UAPA মা দেউতাইতো কৈছিলে পাহৰি যোৱা কেতিয়া বাহিৰলৈ আহিবা কেতিয়াবা আহিবা কিন্তু কেতিয়া দেউতাইতো কৈছিলে নেলছন মাণ্ডেলা 27 ইয়াৰ্ছ জেলত আছে 5-10 ইয়াৰ্ছৰ প্ৰিপাৰেচন কৰি লোৱা তেতিয়া হেনেকুৱা কনটেক্সটত যেতিয়া ইমান আনসাৰ্টেনিটি আছে আৰু কেতিয়া বাহিৰলৈ আহিম হেতু একো আপোনাৰ মানে নাজানে আপুনি কেতিয়া বাহিৰলৈ আহিম এতিয়াও শকে লাগি আছে কি বাহিৰলৈ আহি গৈছো তেতিয়া হেতু কনটেক্সটত যেনেকুৱা সাপোৰ্ট পাইছিলো অসমৰ পৰা আৰু মোৰ আইতাও ঢুকাইছিলে যেতিয়া মই জেলত আছিলো তেতিয়া আইতাও ঢুকাইছিলে আৰু আইতা মোৰ কাৰণে বহুত ইম্পৰ্টেন্ট আছিলে মানে আইতাই মোৰ পেহীহতক they were the first women to study in their village তো আজি মই যি হয় এটো এটা কন্টিনিউটি মোৰ আইতা হওক মা হওক দেউতা হওক তেতিয়া জেলৰ ভিতৰত থাকি আইতাক হেৰুৱা আৰু মানে নাতাশা দেউতাকো ঢুকাইছিলে তেতিয়া মানে জেলত বাকি যিমান বস্তু আছে you are able to deal কিন্তু যেতিয়া somebody whom you love so dearly আৰু মোক মানে কৈছিলে কি আইতাৰ কাৰণে আৰু অসমত যাবলৈ বেল পোৱা বহুত দিগদাৰি হ'ব তেতিয়া হেবিলাক আছিলে কিন্তু again I am very thankful to এতিয়া আমি বিচাৰিম বিৰোধী মুভমেণ্টে হওক বা যি ধৰণৰ আপুনি মুভমেণ্ট আৰম্ভ কৰিব অসমত যিটো সজীৱ শক্তি ইয়াৰ বিৰোধিতা কৰি আছে একেলগে লৈ পেলাই যাতে এখন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই গোটেই বিষয়টো তুলি ধৰিব পাৰে ধন্যবাদ ভৱিষ্যতৰ দিনবোৰত আকৌ ক্ৰছ কাৰেণ্টৰ হৈ পেলাই কেতিয়াবা আকৌ লগ পাম কথা পাতিম আপোনাৰ আহি থকা দিনবোৰ যাতে ভাল হয় ধন্যবাদ Thank you so much